নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মিনি ব্লগটো এনেদৰে ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়াৰ যেহেতু ৰাতিপুৱাবোৰত কাৰ ঘৰৰ পদূলিত শেৱালি ফুল থাকে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ হয় ক'বচোন। আমাৰ ঘৰৰ কিন্তু পদূলিতে শেৱালি ফুল আছে আৰু ইমান ধুনীয়াকৈ পৰি থাকে, বহুত বেছি ভাল লাগে ন। আৰু মায়ে কয় যে সদায় যেতিয়াই শেৱালি ফুল ফুলে তেতিয়াই আৰম্ভণিতে বৰ বা যেনেকৈ খুৱাব পৰা হয় তেনেকৈ খাই ল'ব লাগে। গতিকে ধুনীয়াকৈ মায়ে বুটলি থৈ দিছে আৰু মই ভিডিঅ' কৰি আপোনালোকক দেখাই দিছোঁ। আৰু এয়া হৈছে দেউতাই কি হয়, দেউতা আহিছে ন, মই কৈছিলোঁ যে ভিডিঅ' দেখাইছিলোঁ, দেউতা আহিছে। গতিকে দেউতাই তিতা খাই ভাল পায়, নিম তিতাৰ পাত আনি দিছে ধুনীয়াকৈ। আৰু ৰাতিপুৱা যিহেতু গাড়ীখন ধুই আছে আৰু ময়ো যিহেতু ধূপ জ্বলাইছোঁ বা চাকি জ্বলাম, গতিকে ধুনীয়াকৈ গাড়ীখন সোনকালে পানী ছটিয়াই দিছোঁ। কাৰণ কি ধূপডাল জ্বলালে তেতিয়া ভাল লাগিব ধুনীয়াকৈ গাড়ীখন ধোৱা থাকিলে। সেইটো কাৰণে অলপমান গাড়ীখনত পানী দি দিছোঁ জল্দি, কাৰণ তেতিয়া আগডোখৰ অলপমান চফা হৈ থাকিলেও বাকীটো বাৰু চফা কৰি থাকিব, কিন্তু আগডোখৰ অকণমান চফা হৈ থাকিলেও মই ধুনীয়াকৈ ধূপডাল জ্বলাই ল'ব পাৰিম। এনেদৰে ৰাতিপুৱাটো পাৰ হৈ গ'ল। তাৰপাছত দেউতা আহিলে আৰু দেউতা অহাৰ লগে লগে দেখিছে নহয়, দেউতাই মোৰ পৰা ধৰি দৈলৈকে সকলোখিনি লৈ আহিছে, কাৰণ এয়া একদম ফ্ৰেছ হয়। আৰু তাৰপাছতে মই ঘৰলৈ আহিলোঁ, কাৰণ ঘৰ একেবাৰে ওচৰতে দেখিছে নহয়, মোক আধা বাটলৈকে নমাই থৈ গ'ল। তাৰপাছত মই এডোখৰ খোজকাঢ়ি আহিছোঁ আৰু আপোনালোককো অলপমান ভিডিঅ'ত ৰাখি থৈছোঁ যাতে আপোনালোকে চাব পাৰে আৰু কেনেকুৱা পাইছে মোক ক'ব কমেণ্টৰ জৰিয়তে। আৰু ধুনীয়াকৈ আহিলোঁ। আৰু গেটখন খুলি থ'ব নোৱাৰি, যিহেতু ছাগলী আছে দেখিছে ন, বাহিৰত গোটেই ছাগলীয়ে ফুল খাই থয়। আৰু মায়ে যে ফুলবোৰ ইমান ধুনীয়াকৈ ৰুই থৈছে, আপোনালোকক কেতিয়াবা মই ফুলৰ ভিডিঅ' এটা বনাই দেখাম হা। মায়ে মানে কি কৰে, সৰু বস্তুবোৰতো ফুল পুলি ৰুই দিয়ে, কাৰণ মায়ে ফুল ৰুই ভাল পাইছে। এই দেখিছে ন ইমান ধুনীয়াকৈ ফুলবোৰ হৈ আছে, মানে বহুত বেছি ফুল আছে ঘৰত। তাৰপাছতে এতিয়া মই ঘৰৰ ভিডিঅ' বাকীখিনি ঘৰৰ কথা মই দিম, গতিকে আপোনালোকে চাই থাককচোন। এয়া দেখিছে শেৱালি ফুল, মই কৈছিলোঁ যে মায়ে থৈ দিছে, শুকুৱাই পেলাই ধুনীয়াকৈ থৈ দিছে। বৰ বনাই একদম ধুনীয়াকৈ, বহুত টেষ্টিকৈ বনায় মায়ে বৰটোক, গতিকে খাই ভাল লাগে যে, সেইটো কাৰণে আমাৰ ভাল লাগে কাৰণে শুকুৱাই থৈ দিছে। আৰু এয়া শালিকি আহিছে দেখিছে, কাৰণ মাহঁতে ৰাতিপুৱা আৰু গধূলি মানে চাউল দিয়ে, শালিকা আৰু ঘনচিৰিকা এনেকুৱাকৈ। আমাৰ পাহাৰটো ওচৰত আছে যে, সৰু চৰাইবোৰ আহে। আৰু বহুতে কৈছিলে এইটো কি হয়, কিন্তু বাকী কিছুমানে ক'ব পৰা নাছিলে, তেওঁলোকে চিনি পোৱা নাই বা ধৰিব পৰা নাই এনেকৈ কৈছিলে। এইটো ৰুদ্ৰাক্ষৰ গুটি হয় হা। মাহঁত মানে বঙাইগাঁও গৈছিলে, মই ফুৰিবলৈ কৈছিলোঁ যে, তেতিয়া একদম গছৰ পৰা ছিঙি আনিছিলে। তেতিয়া আনোতে সেউজীয়া হৈ আছিলে, এতিয়া কিন্তু একদম মানে লাগি ধৰিলে যে বাকলিটো। আৰু আইতা আহিলে, আইতাৰ লগত কথা পাতিলোঁ। তাৰপাছতে কি হৈছে, মায়ে ক'লে যে দুজনী মুৰ্গী দি পঠিয়াম বুলি। কাৰণ কি হয়, মই মুৰ্গী ডিম খাই বহুত বেছি ভাল পাওঁ, মানে ৰাতিপুৱা খাই ভাল লাগে। আপোনালোকৰ খাই ভাল লাগে নে ক'ব। আৰু এয়া দেখিছে নহয় আমাৰ মুৰ্গী কেনেকৈ আছে, ওপৰতে থাকে সিহঁতি, তলত নাথাকেই। চবৰে চাগে মুৰ্গীবোৰ এনেকৈ ওপৰত থাকে ন, আমাৰ কিন্তু ওপৰত থাকে দেই। আৰু তাৰপাছত মায়ে ধুনীয়াকৈ চাই লৈছে ক'ত আছে, কাৰণ কি মায়ে লাইটটো আকৌ মোক দি দিব, কাৰণ সিহঁতক লাইটটো দি থৈ পেলাই ধৰিবলৈ গ'লে কোনো এটা নাথাকিব, চব পলাব যে, সেইটো কাৰণে লাইটটো মোক দি পেলাই ধুনীয়াকৈ চাই লৈ ধুনীয়াকৈ দি দিছে। আৰু তাৰপাছত মুৰ্গীটোতো এতিয়া লোৱা হৈয়ে গ'ল। আৰু এতিয়া ব'লক ভিডিঅ'টো চাই থাকক কি হয়। আৰু মোনাটোত ধুনীয়াকৈ মায়ে মুৰ্গীটো সোমোৱাই দিছে, দুটা মুৰ্গী ধুনীয়াকৈ সোমোৱাই দিছে। কাৰণ কি যদি হাতত লৈ যাওঁ গোটেইটো পলাব, আৰু কাৰণ গাড়ীত যাম যে, সেইটো কাৰণে অলপমান হাৱা পোৱাকৈ ধুনীয়াকৈ ধৰি আনিছোঁ আৰু মুৰ্গীটো। আৰু এতিয়া গৈ থাকোঁ ব'লক, ঘৰলৈ যাওঁগৈ। আৰু যিহেতু আৰু মোৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে আপোনালোক প্ৰত্যেকজনকে বহুত বেছি ধন্যবাদ। এই দেখিছেনে, হাততে অলপ খালি 10 টকা এটা আছে দেই, কাৰণ কি হয়, মই বাটতে কিবা এটা খাম বুলি ভাবিছোঁ, মানে হেৰি, সেইটো কাৰণে হাততে 10 টকাটো লৈ আছোঁ। তাৰপাছতে এয়া আহি আছোঁ, আৰু আমাৰ এইটো ৰাস্তা হয় হা। আৰু ধুনীয়াকৈ ঘৰ আহি পাই যাম এতিয়া। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। ষ্টে টিউন টু দ্য নেক্সট ভিডিঅ'।